हेलो फ्रेंड्स मैं मोर चैनल रश्मिस किचनলৈ আপোনাক স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো বন্ধাকবিৰ পকৰা। ইয়াৰ বাবে মই মিহিকৈ কাটি লোৱা অলপ বন্ধাকবি ললো। লগতে অলপ পিয়াজ, ধনিয়া আৰু কোমলীয়া লাই শাকৰ পাত, বেসন লৈছো ডাঙৰ চামুচেৰে 2 চামুচ, পিঠাগুৰি লৈছো 2 চামুচ, 1 চামুচ জিৰা ধনিয়া পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ, জুখমতে নিমখ, লগতে হালধি আৰু এতিয়া মই হাতেৰে অলপ মিলাই ললো। লগতে অকণমান পানী দি মিশ্ৰণখিনি মিলাই ললো। এতিয়া গেছত এখন কেৰাহী পাতি লৈ অলপ মিঠাতেল দিছো। মই ৰিফাইন তেল বেছি ব্যৱহাৰ নকৰো, সেইবাবে মিঠাতেলেই দিছো। আৰু এতিয়া পকৰাখিনি এটা এটাকৈ দি মই ভাজি ললো। এয়া চাওকচোন ভজা হৈ গৈছে। ভিডিঅ'টি চাই ভাল পালে নিশ্চয় এটা লাইক কৰিব। লগতে যিসকল মোৰ চেনেলত নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰিব আৰু ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।